ইয়াত এখন দেখিছে আপোনালোকে মই অলপ জুম কৰি দেখাইছোঁ আগত গৈ ভাই চাহ বহুত আল্টিমেট লাগিছে দেই আহি পেলাই গুড ইভিনিং ভিউৱাৰ্ছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন আৰু মই ইচি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' লৈ তো আজি কি হ'ল দিনটো মই ৰাতিপুৱাই ওলাই আহিলোঁ ধেমাজি মই বেংকলৈ আহিছিলোঁ বেংকত কাম অলপ আছিলে তো কামখিনি কৰি ল'লোঁ আৰু মোৰ লগত আহিছিলে অভিলাই খাইছিলে অভিলাই এতিয়া সেই তলত গৈছে মানে ক'ত তলত গৈছে মই আপোনালোকক কৈ আছোঁ বাৰু তো তাৰো কাম আছিলে কিবা কিবি কাম আছিলে সিও কামখিনি কৰি ল'লে আৰু তাৰ বাইকত নতুন টায়াৰ খোৱালে তো সেইবিলাক কামবিলাক কৰি মেলি ধেমাজি টাউনৰ পৰা আমি তাত আৰু ধেমাজি টাউনত আৰু আমি হোটেলত সোমালোঁ কামখিনি কৰি তাৰপিছত অলপ খানা চানা খাই মেলি অলপ সেই হোটেলতে অলপ ৰেষ্ট ল'লোঁ তাৰপাছত ভাবিলোঁ বুলিব টাইমটো আমাৰ ওচৰত আছে তো ঘৰতো কাম ইমান বৰ বিশেষ নাই তো সেইকাৰণে ভাবিলোঁ অকণমান ক'ৰবাত বাহিৰত যাওঁ নেকি তো অভিধাই পেলাই বুলিব জীয়াঢল মুখ যাওঁ ব'ল সেনেকৈ ক'লে আৰু আমি চালোঁ যে ধেমাজি টাউনৰ পৰা জীয়াঢল মুখলৈ আপোনাৰ 16 কিলোমিটাৰ হয় আপোনালোকৰ তো আমি এতিয়া আহি গ'লোঁ জীয়াঢল মুখলৈ এখন নুচলে একদম ঘূৰি গৈছে নহয় তাকে ভাবিছিলোঁ বোলো এখন নুচলে একদম ঘূৰি আহিছে ন বোলো অফৰোডিং কৰি পেলাই আহি গ'লোঁ নেকি আগতে আহিছিলে মাৰিব কিন্তু ভিডিঅ' মজা এইটো প্ৰথম নদী ক্ৰছ কৰিছোঁ এইটো এটা ফুটি আৰু আগলৈ গৈ থাকোঁ পাওঁ 20 কিলোমিটাৰমান হ'বলৈও আছে দেই মানে এইফালে ঘূৰি পেলাই এইটো কি কৰিব উপায় নাই এইকেইদিন মানে কি গৰমটো বহুত আৰু মানে এক্সাম আছিলে সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি এটা ধামাকা ভিডিঅ' কৰিব আপোনালোকে সকলোৱে পাব তাৰপিছত চাই থাকোঁ আৰু কি কৰিব পাৰোঁ এতিয়া নতুনকৈ কথা কিছুমান কল্পনা কিছুমান কৰিছোঁ আৰু যদি সেইবিলাক নেটৱৰ্কত পৰিণত কৰা আপোনালোকে দেখিব পাৰোঁ কি ভাবিছিলোঁ মই আৰু এটা নতুন ধুনীয়া ধামাকা ভিডিঅ' আহি আছে এইকেইদিন চাই থাকোঁ আৰু যিসকল নতুন সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক মোৰ ভিডিঅ'বিলাক পাবলৈ আৰু অলপ আপোনালোকে ছাপোৰ্ট কৰক নতুনকৈ খুলিছোঁ চেনেলটো তো আপোনালোকৰ ছাপোৰ্টৰ বিনা মইনো কেনেকৈ কি কৰিব পাৰোঁ তো যিমান পাৰিছোঁ আৰু নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আপোনালোকক অকণমান ছাপোৰ্ট কৰক মোৰ চেনেলটো অকণমান গ্ৰ'থ হ'বৰ কাৰণে জীয়াঢল মুখ আহিছোঁ আগতো আহিছোঁ 2-3বাৰ আহিছোঁ জীয়াঢল মুখলৈ কিন্তু জীয়াঢল মুখৰ ভিডিঅ' বনোৱা হোৱা নাছিলে কাৰণ তেতিয়া মই মানে ইউটিউব চেনেল খোলাও নাছিলোঁ তেতিয়া আহিছিলোঁ আৰু এইটো ছাইডে মানে আজি আমি প্ৰথম দিন আহিছোঁ প্ৰথমবাৰ আহিছোঁ এইটো ছাইডে আৰু আগতে আজি কিবা 3-4বাৰ আহিছিলোঁ মানে আমি ইটো পাৰেদি আহিছিলোঁ মানে তেতিয়া ইটো পাৰেদি আহিলে আপোনালোকে মানে বৰদলৈ হৈ আহিব লাগিব আৰু এইফালে এইটো পাৰেদি আহিছোঁ আজি আমি ধেমাজি আছিলোঁ এইফালে পোনাই দিছোঁ মানে ধেমাজিৰ পৰা ওচৰ হোৱাৰ কাৰণে তো আমি এইটো ৰাস্তাত আহিছিলোঁ এইটো ৰাস্তাত আহি পেলাই এইফালে ইয়াতে বাইকখন পাৰ্কিং কৰি ল'লোঁ আৰু
বেগটো এতিয়া থৈ লওঁ খুলি লওঁ অভি বেগটো খুলি লওঁ সেইডাল বেগ কান্ধত লৈ ঘূৰি ফুৰিছোঁ অভি কি হ'ল তোমাৰ আজি ওলাইছিলা তুমি নকওঁ আৰু ধেমাজি লৈছিলা ন তাৰপৰা আহি ক'ব লাগে তুমি এতিয়া এতিয়া পুখুৰীৰ মাজত এতিয়া পুখুৰীৰ মাজত বিলীন হৈ যাম নেকি আজি এইফালে চাওক এইফালে ডাঙৰ ডাঙৰ পাথৰ কিছুমান আছে ডাঙৰ ডাঙৰ পাথৰ আছে সেই তাত আগতেই কি ল'ৰাবিলাকে গা ধুই আছে পূৰা এয়া এইটো কিবা ঘৰ এটা আছে ইয়াত মানুহ আছেনে নাই মই চাওঁ আৰু এইটো পাহাৰটো চাওক এটা আল্টিমেট পৰিৱেশ হয় আৰু বহুত ঠাণ্ডা পৰিৱেশ হৈছে মানে আৰু গৰমটো যি পৰিছে ঘৰত মানে সোমাই থাকিব নোৱাৰিয়ে মানে এইখনে হৈছে জেঠলমুখ ধেমাজিত আছে জেঠলমুখ এখন তলৰ আপোনালোকে এতিয়া আমি গৈছোঁ তলত গৈছোঁ পানীৰ তলত পানীত গৈছোঁ ইয়াত বহুত ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিলবিলাক আছে পাহাৰটোৰ মাজত বালি এইবিলাক নলবিলাক দেখিছে আপোনালোকে নলবিলাক গৰু নে কি নাজানো ইয়াত গৰু চৰাই থাকে মানুহবিলাকে ওচৰত পাব ইয়াত গোটেই নলবিলাক খাই থৈছে মানে তো এয়া এইখন বিৰাট দলং বনাই আছে মই আপোনালোকক দেখা পাম এতিয়া জুম কৰি এই ফুটা দেখিছে ন আপোনালোকে এইটো এটা মাজৰ ফুটা হয় আৰু এইফালে এইটো পৱা এইটো যে এইটো আপোনাৰ এটা খুটা মূৰৰ এইটো মাজৰ খুটা আৰু এইটো একেবাৰে আমাৰ এইটো পাৰৰ খুটাটো দলংখন বনাই আছে কোনো হোৱাগৈ নাই কাম কৰিব পৰা নাই চাগে বাৰিষা হৈছিলেতো মানে এতিয়া পানীটো অলপ কমিছে বাৰু আগদিনা পানী বহুত হৈছিলে ঠাণ্ডা এখন ধৰি লওক একদম পূৰা ঘামি আছোঁ মানে হেলমেট লগাই আছোঁতো গোটেই চুলি কিবা হৈ গৈছে এইখন হৈছে জেঠলমুখ এয়া জেঠলমুখৰ পানী চুই আছোঁ এতিয়া তো আপোনালোকে আহিব পাৰে এইফালে পৰিৱেশটো সঁচাই বহুত নিজান পৰিৱেশ হয় ইয়াত মানুহৰ ইমান হুলস্থুল নাই কিবা কিবি নাই এটা প্ৰকৃতি মানে পৰিৱেশ বুলি ক'লে এনেকুৱাটো সিহঁতকে কৰে মানে প্ৰকৃতিৰ পৰিৱেশ আজি বহুত দিনৰ মূৰত ওলাই আহিলোঁ একচুৱেলি ভাল লাগিছে আজি ওলাই আহি তো এয়া অভিভাই আমি এইবিলাক বাকী দোকানত সোমাই চিপছ পানী কিবা কিবি লৈ আনিছিলোঁ তো ইয়াতে বহি বিন্দাছ খাই আছোঁ আৰু এইটো বেকগ্ৰাউণ্ডটো দেখিছে আপোনালোকে এটা সুন্দৰ পৰিৱেশ পিছপিনেও ভাল চবফালে অকল মানে সেউজীয়াই আৰু সম্পূৰ্ণ নেচাৰেল হয় মানে ধেমাজি টাউনত থাকোঁতে মানে যিকণ গৰম পাইছিলোঁ আৰু যিমান গাড়ী মটৰ ইয়াত একো মানে তেনেকুৱা হুলস্থুল কিবা কিবি চিষ্টেমেই নাই মানে ইয়াত অকল আপুনি পানীৰ মাত শুনিব চৰাই চিৰিকটিৰ মাত শুনিব পোক পৰুৱাৰ মাত শুনিব সেইবোৰ মাতে শুনিবলৈ পাই থাকিব আপুনি ইয়াত আৰু মানে অলপ মানে বহি দিলে মানে টোপনি আহিব তেনেকুৱা ভাৱ হয় মানে এয়া আমাৰ যাবলৈ টাইম হৈছে 5:54 হ'ল 6টামান বজাত ইয়াৰ পৰা ওলাই দিম আৰু ইয়াৰ পৰা গৈ চিধাই ঘৰত যাম তো আপোনাৰ ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'বিলাক আৰু আগলৈকে পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন ভিডিঅ' কিছুমান পাবলৈ তো এয়া অভিয়ে একদম পূৰা বতৰটো চাই মানে পৰিৱেশটো চাই পূৰা ধুনীয়া গান লগাই আছে তো ঘৰলৈ যাওঁ বুলি ভাবিছোঁ আৰু মানে আহিলোঁ ইয়াত আধা ঘণ্টামান 1 ঘণ্টামান বেছি হৈ গ'ল আমি ৰখা তো এয়া লাষ্ট চাই লওক আপোনালোকে জেঠলমুখৰ পৰিৱেশটো তো এইটো পাহাৰটোৱে মানে একদম বহুত ডাঙৰ পাহাৰ হয় মানে এইটো বহুত মানে দেখি ভাল লাগে দূৰৰ পৰা জিলিকি থাকে এইটো পাহাৰটো তো এখন নদীখনে আছিলে আৰু জেঠলমুখখন এইখনে বৰ বেছিকৈ দেখা নাই চব একেইটো নেচাৰেই হয় মানে চবফালে একেটো পাব আপোনালোকে মুঠতে অকল চবফালে সেউজীয়া সেইটো পাব তো আমি এতিয়া ইয়াৰ পৰা ওলাই দিম বুলি ভাবিছোঁ আৰু ঘৰতো যাব লাগিব মানে ইয়াৰ পৰা এইফালে ধেমাজি টাউনলৈকে 16 কিলোমিটাৰ আকৌ ধেমাজি টাউনৰ পৰা আছে আমাৰ 22 কিলোমিটাৰ যাবলৈ আছে তো ৰাতি হৈ যাবগৈ আজি তো এতিয়া ইয়াৰ পৰা ওলাই দিম বুলি ভাবিছোঁ এইটো শিলগুটিৰ ওপৰত উঠি আছিলোঁ মই আৰু এইটো এটা চিপছ থাকিলে খাবলৈ চিপছ খাই এটা খাব নোৱাৰিলে এতিয়া এইফালে দিম আমি গৈ থাকোঁ এতিয়া বাইকৰ ওচৰত যাম এতিয়া তাৰপিছত ঘৰ গৈ আৰু দেই অভিভাই পৰা ফটো মৰাত বিজি অভিভাই কেনেকুৱা লাগিলে পৰিৱেশটো ভাল লাগিলে ন এতিয়া আমি ঘৰ যাব লাগে আৰু সেয়া মানুহে বৰশী বাই আছে আৰু এইটো মানে নদী সুঁতিটোৰ পৰা কাঠ আহে ওপৰৰ পৰা কাঠ আনে চিষ্টেমত বনাই পেলাই চব এটা এটাকৈ বান্ধি লৈ আনি পেলাই আনি পেলাই
এই আগত মানে পানী সেইফালে উভতিটো অকণমান মানে ঠেক হয়, তাৰ পানীটো ঠেক হোৱাৰ কাৰণে সেইফালে মানে কাঠ উঠাইগৈ। তো আমি ওলাই দিলোঁ ইয়াৰ পৰা জলমুখৰ পৰা, এতিয়া আমি ঘৰত গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো, আৰু ধেমাজি টাউনত পাই পেলাই অকণমান ভিডিঅ' কৰিম আৰু আপোনালোকক মানে দেখাম মানে জাতিগতা মানে পৰিৱেশটো এনেকুৱা আৰু প্ৰাকৃতিক পৰিৱেশটো কেনেকুৱা মানে জাতিগতা পৰিৱেশটো মানে কেনেকুৱা আপোনালোকে হয়তো জানেই আৰু পৰিৱেশৰ মানে যিটো পৰিৱেশ আৰু কিমান ধূলি বালি থাকে মানে টাউনৰ পৰিৱেশটোত। আৰু ইয়াততো এইবিলাক একোৱেই নাই, ইয়াত অকল মানে আপোনালোকে পানী পাব, কিতাপ পাব, হাৱা পাব, সেইবিলাকে আৰু। এতিয়া আমি গৈ আছোঁ, ঘৰত গৈ আছোঁ। মই হেলমেটটো অলপ খুলি লৈছোঁ, মানে হেলমেট আছে লগত আছে, এতিয়া হেলমেট আছে, পিন্ধাই নাই, পিন্ধিম টাউনত পিন্ধি ল'মগৈ। মানে এইটো অলপ ঠাণ্ডা লাগি আছে ন এতিয়া, সেইকাৰণে আকৌ হেলমেটটো পিন্ধি লগতে ঘামি যাম, সেইকাৰণে হেলমেটটো এতিয়া লগোৱা নাই। ত' টাউনত লগাই ল'ম হেলমেটটো। আৰু আমাৰ পুলিচ চাৰটো আছেই, খুব ধৰি আছে মানে হেলমেট নোহোৱাৰ কাৰণে। বাকী কিহৰ কাৰণে ধৰিছে নাজানো বাৰু, লাইচেঞ্চ কিবাকিবি চাইছে বুলি নাজানো। ত' আমি অলপমান আগত দিব গৈছিলোঁ মানে, দুদিনমানৰ আগত ধৰিছে, হেলমেট নোহোৱা কাৰণে ধৰিছে। ত' আমাক ৰাখিছোঁ যে আমাৰ হেলমেট আছে আৰু লাইচেঞ্চ মানে দেখাই দিছোঁ, একো পোৱা নাই, এনেকৈ চাই আছে আৰু বিন্দাছ আমাক এৰি দিছে আৰু যাব লাগিছে। ত' আপোনালোকে ক'ৰবাত যদি যায় হেলমেটটো লৈ থাকিব লগত। হেলমেটটো বহুত ইম্পৰ্টেণ্ট হয়, অকল পুলিচৰ পৰা বাচিবৰ কাৰণেতো নহয় ন হেলমেটটো, আপোনাৰ নিজৰ ছেফটিৰ কাৰণেও হেলমেটটো বহুত প্ৰয়োজন হয়। কাৰণ আজিকালি কিমান ডাঙৰ এক্সিডেণ্ট কিছুমান হৈ থাকে। ত' সেইবিলাকৰ পৰা আপুনিও বাচি থাকক আৰু আপোনাৰ লগতে বেলেগকো বচাই ৰাখক, পৰিয়ালটো বচাই ৰাখক। ত' হেলমেটটো আপোনালোকে ব্যৱহাৰ কৰিব। ত' এতিয়া আমি গৈ আছোঁ ঘৰত, চাই থাকক আপোনালোকে। এয়া পাই গ'লোহি আমি ধেমাজি মেইন টাউনত আছোঁ এতিয়া আমি। তো এইফালে ফাষ্ট ফুড কিবা কিবি অলপ খাই ল'লোঁ, আৰু এতিয়া ঘৰত গৈ পিন্ধা যাওঁ, একো খাবলগীয়া নাই আৰু। তো চাই লওক ধেমাজি টাউনত ৰাতি হ'লে কিমান ভিৰ হয় এইখিনি সময়ত। তো সেইটোৱে আৰু টাউনৰ পৰিৱেশটো চাওক আৰু সেই নেচাৰেল পৰিৱেশটো চাওক।
ফ্ৰেণ্ডসকল, মই ঘৰ পালোহি। ভিডিঅ'টো ইমানতে সামৰণি কৰিম বুলি ভাবিছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট।